নমস্কাৰ পলিমাথ পইণ্ট চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কেইদিনমান আগতে মই আপোনালোকক কৈছিলোঁ যে ctetৰ কণ্টেণ্টবিলাক আপোনালোকৰ ওচৰলৈ ভিডিঅ'ৰ আকাৰত লৈ আনিম। চ' সেই মৰ্মে মই আজি গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ টপিকটো লৈ আহিছোঁ, অৰ্থাৎ বৃদ্ধি আৰু বিকাশ সম্পৰ্কে আজি আমি আলোচনা কৰিম। গ্ৰ'থ আৰু ডেভেলপমেণ্ট কি বস্তু, ইয়াৰ মাজত কিবা ডিফাৰেঞ্চ আছে নেকি আৰু ইয়াৰ প্ৰিন্সিপলবিলাক কি এই কথাবোৰ ডিটেইলছ আলোচনা কৰিম। গ্ৰ'থ আৰু ডেভেলপমেণ্টটো প্ৰথম ইউনিটিতে আছে CDP-ৰ, গতিকে ইয়াৰ পৰা আপোনালোকে মিনিমাম আজিৰ টপিকৰ পৰা মিনিমাম এটা কুৱেশ্যন হ'লেও পাব। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। চ' বলক আমি আৰম্ভ কৰোঁ। চ' গ্ৰ'থ আৰু ডেভেলপমেণ্ট এই দুটা শব্দ একে যেন লাগিলেও ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে। তাৰ আগতে এটা কথা কৈ দিওঁ, গ্ৰ'থ আৰু ডেভেলপমেণ্টটো প্ৰি কনচেপশ্যন পিৰিয়ড, অৰ্থাৎ মাতৃগৰ্ভত শিশু এটা থকাৰ সময়ৰ পৰাই আৰম্ভ হয় আৰু জীৱনৰ শেষলৈকে অৰ্থাৎ টিল ডেথলৈকে ডেভেলপমেণ্ট হৈ থাকে। কিন্তু গ্ৰ'থ যিটো আছে, গ্ৰ'থ এটা সময়ত যায় এণ্ড হয়, অৰ্থাৎ গ্ৰ'থ এটা সময়ত যায় আৰু নহয়। তাৰমানে গ্ৰ'থটো মেচুৰিটি পোৱাৰ পিছত আৰু গ্ৰ'থ নহয়, ৰাইট। এতিয়া কথা হৈছে গ্ৰ'থ আৰু ডেভেলপমেণ্ট মানে কি? গ্ৰ'থ মানে হৈছে যিবিলাক আপোনাৰ ফিজিকেল এক্সপেক্ট আছে, যেনেকৈ আপোনাৰ হাইট, ৱেইট, বাচ্ছা এটাৰ কিমান হাইট ইনক্ৰিজ হৈছে, কিমান ৱেইট ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে, এই কথাবিলাক গ্ৰ'থৰ আণ্ডাৰত আহি যাব। আৰু ডেভেলপমেণ্টৰ আণ্ডাৰত আহিব আপোনাৰ কোৱালিটেটিভ এক্সপেক্টবিলাক, যিবোৰ হৈছে ইম'শ্যনেল, ছ'চিয়েল, কালচাৰেল, চাইক'লজিকেল, কগনিটিভ বা মগজুৰ বিকাশ, এইবোৰ ডেভেলপমেণ্টৰ আণ্ডাৰত আহিব। চ' বলক আমি এতিয়া গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ ডিফাৰেঞ্চখিনি চাওঁ। নাম্বাৰ 1 আছে গ্ৰ'থটো হৈছে কোৱান্টিটেটিভ আৰু ডেভেলপমেণ্ট হৈছে কোৱালিটেটিভ। অ'কে, এতিয়া কোৱান্টিটেটিভ মানে মই অলপ আগতে ক'লোঁ যে যিবিলাক ফিজিকেল এক্সপেক্ট আছে, হাইট, ৱেইট, ধৰা হ'ল এজন বাচ্ছাৰ 2 বছৰীয়া বাচ্ছা এটা আছে, 2 বছৰীয়া শিশু এটাৰ হাইট হৈছে 2 ফিট, ৰাইট। যদি আপোনালোকে 10 বছৰ পিছত তাৰ হাইটটো মেজাৰ কৰে, তেন্তে দেখিব ইয়াৰ হাইটটো বহুগুণে বাঢ়ি গৈছে। তাৰমানে ইয়াৰ কোৱান্টিটি চেঞ্জ হৈছে, ৰাইট। এতিয়া ঠিক তেনেদৰে যদি আপুনি ৱেইটটো জোখে, তেন্তে দেখিব যে আজি যিটো ৱেইট আছে বা ওজন আছে, সেই একেই বাচ্ছাটোৰ 10 বছৰ পিছত তাৰ ওজন বহুগুণে বাঢ়ি যাব। গতিকে এইবিলাক কোৱান্টিটেটিভ চেঞ্জ, কোৱান্টিটি চেঞ্জ হৈছে, নট কোৱালিটি। গতিকে যিবিলাকত কোৱান্টিটেটিভ এক্সপেক্টবিলাক থাকিব, সেইবিলাক গ্ৰ'থৰ আণ্ডাৰত আহি যাব। কিন্তু ডেভেলপমেণ্টৰ সেইটো নহয়। ডেভেলপমেণ্টৰ কোৱালিটেটিভ চেঞ্জ মানে কগনিটিভ ডেভেলপমেণ্ট, মগজুৰ বিকাশ, ইম'শ্যনেল ডেভেলপমেণ্ট, ছ'চিয়েল ডেভেলপমেণ্ট, কালচাৰেল ডেভেলপমেণ্ট বা চাইক'লজিকেল ডেভেলপমেণ্ট, এইবিলাক ডেভেলপমেণ্টৰ আণ্ডাৰত আহি যাব। এইবিলাক কিন্তু গ্ৰ'থ বুলি নকয়, ৰাইট। কোৱালিটি চেঞ্জ হয়, এইবোৰৰ কোৱালিটি চেঞ্জ হয়। অ'কে, নেক্সট নাম্বাৰ 2, growth is a part of development and development is a overall changes in the individual. Okay, গ্ৰ'থটো ডেভেলপমেণ্টৰ এটা পাৰ্টহে মাত্ৰ, এটা অংশ। কিন্তু ডেভেলপমেণ্টটো এটা ইণ্ডিভিজুৱেলৰ অভাৰঅল চেঞ্জ, গোটেইখিনি চেঞ্জ কি চেঞ্জ হৈ আছে এজন ইণ্ডিভিজুৱেলৰ ভিতৰত, এই গোটেইখিনি সামৰি লয়। অ'কে, গতিকে ডেভেলপমেণ্টক আমি ব্ৰডাৰ চেঞ্চত দেখোঁ আৰু গ্ৰ'থটো হৈছে নেৰ'ৱাৰ চেঞ্চত, ৰাইট। নাম্বাৰ 3 আছে গ্ৰ'থ কেন বি মেজাৰ, বাট ডেভেলপমেণ্ট মেজাৰ কৰিব পাৰিলেও বহুত ডিফিকাল্ট হয়, ৰাইট। যিহেতু হাইট, ৱেইট আমি ইজিলি মেজাৰ কৰিব পাৰোঁ, কিমান হাইট হৈছে, কিমান ইঞ্চি, কিমান ফিট বা ৱেইটটো কিমান কেজি, আমি ইজিলি মেজাৰ কৰিব পাৰোঁ। কিন্তু ডেভেলপমেণ্টটো আমি সহজতে মেজাৰ কৰিব নোৱাৰোঁ, কাৰণ আমি এজন ব্যক্তিৰ কগনিটিভ ডেভেলপমেণ্ট, মগজুৰ বিকাশ কিমান দূৰ হৈছে আমি একজেক্টলি ক'ব নোৱাৰিম, আমি কোৱান্টিফাই কৰিব নোৱাৰিম। ইম'শ্যনেল যিটো এক্সপেক্ট আছে, ইম'শ্যনেলি এজন ব্যক্তি কিমান সবল না কিমান দুৰ্বল, সেইখিনি আমি মেজাৰ কৰিব নোৱাৰোঁ, একজেক্টলি মেজাৰ কৰিব নোৱাৰোঁ, ৰাইট। ছ'চিয়েলি এক্টিভ হয়নে নাই, কালচাৰেলি কিমান এক্টিভ,
অ'কে, এইবিলাক এক্সপেক্ট ইমান মেজাৰ কৰাটো সহজ নহয়, ৰাইট। কিন্তু মগজুৰ বিকাশ কিমান হৈছে এজন ব্যক্তিৰ সেইখিনি আমি মেজাৰ কৰাৰ এটা পদ্ধতি আছে, এইটো IQ টেষ্ট কয়। IQ টেষ্ট সম্পৰ্কে মই আপোনালোকৰ লগত বিতংকৈ আলোচনা কৰিম নেক্সট ভিডিঅ'ত, ঠিক আছে। চ' সেইটোৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। নেক্সট হৈছে নম্বৰ 4, অবজাৰ্ভেবল গ্ৰ'থটো আমি অবজাৰ্ভেবল মানে কি কৈছে, গ্ৰ'থ আমি অবজাৰ্ভ কৰিব পাৰি, মানে দেখা পাওঁ কিমান গ্ৰ' হৈছে, কিমান মাছেলছ কিমান গ্ৰ' হৈছে বা হাইট ৱেইট কিমান গ্ৰ' হৈছে, সেইখিনি আমি অবজাৰ্ভ কৰিব পাৰি, চাব পাৰি। কিন্তু ডেভেলপমেণ্ট কেন বি এছেছ থ্ৰু কিন অবজাৰ্ভেশ্যন। ডেভেলপমেণ্ট কিমান হৈছে সেইখিনি আমি কিন্তু নৰ্মেলি অবজাৰ্ভ কৰিব নোৱাৰোঁ, কিন্তু আমি কিন অবজাৰ্ভেশ্যনৰ জৰিয়তে আমি এছেছ কৰিব পাৰিম, আমি বুজিব পাৰিম যে ইয়াৰ ইমানখিনি ডেভেলপ হৈছে। আজি এজন ল'ৰাৰ কগনিটিভ বিকাশ ইমান হৈছে, তেওঁ এনেদৰে চিন্তা কৰে, গতিকে ইয়াৰ ডেভেলপমেণ্টটো ইমানখিনি হৈছে বুলি আমি এটা আন্দাজ কৰিব পাৰিম, এছেছ কৰিব পাৰিম। কিন্তু আমি ডাইৰেক্টলি অবজাৰ্ভ কৰিব নোৱাৰোঁ যে ইয়াৰ মগজুৰ বিকাশ কিমান হৈছে, ইম'শ্যনেলৰ বিকাশ কিমান হৈছে, একজেক্টলি অবজাৰ্ভ কৰিব নোৱাৰি। নেক্সট পইণ্ট নম্বৰ 5, গ্ৰ'থ ষ্টপছ এট মেচুৰিটি। গ্ৰ'থটো মেচুৰেশ্যনৰ পিছত বন্ধ হৈ যায়, ঠিক আছে। মানে এজন বাচ্চাই মাতৃগৰ্ভৰ পৰাই যদিও গ্ৰ'থ ষ্টাৰ্ট কৰে, কিন্তু এডলেচেঞ্চ পিৰিয়ড কমপ্লিট কৰাৰ পিছত যেতিয়া মেচুৰিটি লেভেলটো পাই যায়, মেচুৰেশ্যন পোৱাৰ লগে লগে ইয়াৰ যিটো গ্ৰ'থ লেভেল, গ্ৰ'থ যিটো পেটাৰ্ণ বা গ্ৰ'থ হৈ আছিলে সেইটো বন্ধ হৈ যায়, তাৰপিছত কিন্তু গ্ৰ'থ নহয়। আপুনি চাব প্ৰত্যেকজন মানুহৰ এটা বয়স আছে, সেইটো বয়সৰ পিছত কিন্তু হাইট ইনক্ৰিজ নহয়। চ' গ্ৰ'থ এটা সময়ত বন্ধ হৈ যাব পাৰে। ডেভেলপমেণ্টটো কি? ডেভেলপমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। ডেভেলপমেণ্টটো মাতৃগৰ্ভৰ পৰা ষ্টাৰ্ট হৈ একেবাৰে মৃত্যুলৈকে হৈ থাকিব। অ'কে, ডেভেলপমেণ্ট কেতিয়াও ৰখি নাযায়, কিবা নহয় কিবা এক্সপেক্টত ডেভেলপমেণ্ট হৈয়ে থাকিব। হয় কগনিটিভ ছাইডত হ'ব পাৰে, ইম'শ্যনেল ছাইডত ডেভেলপমেণ্ট হ'ব পাৰে, ছ'চিয়েল ছাইডত হ'ব পাৰে, কালচাৰেল ছাইডত হ'ব পাৰে, চাইক'লজিকেল ছাইডতো হ'ব পাৰে। চ' যিকোনো ছাইডত ডেভেলপমেণ্টটো চলিব। এটা ছাইডত ডেভেলপমেণ্ট নহ'লেও আন এটা ছাইডত ডেভেলপমেণ্ট চলিয়ে থাকিব। গতিকে ডেভেলপমেণ্টটো হৈছে কণ্টিনিউৱাছ প্ৰচেছ আৰু এইটো নেভাৰ এণ্ডিং প্ৰচেছ, টিল ডেথলৈকে ডেভেলপমেণ্ট হৈ থাকে। অ'কে, আশা কৰিছোঁ আপোনালোকে এইখিনি গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ ডিফাৰেঞ্চখিনি বুজি পাইছে আৰু কনচেপ্টটো ক্লিয়াৰ হৈছে। এতিয়া আহিছোঁ মেইন টপিক লৈ, প্ৰিন্সিপলছ অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। ইয়াৰ পৰা কিন্তু আপোনালোকে এটা কুৱেশ্যন হ'লেও পাব, আৰু যিখিনি পইণ্ট আপোনালোকৰ লগত ডিছকাছ কৰিম ইয়াৰ পৰা এটলিষ্ট এটা পইণ্টৰ পৰা আপোনাৰ কুৱেশ্যনছ আহিবই, খাটাং আহিব। চ' আপোনালোকে ভালকৈ বুজি ল'ব প্ৰত্যেকটো পইণ্ট, ঠিক আছে। চ' প্ৰথম পইণ্টটো হৈছে প্ৰিন্সিপল অফ কণ্টিনিউটি। ডেভেলপমেণ্টটো হৈছে এটা কণ্টিনিউৱাছ প্ৰচেছ। ডেভেলপমেণ্ট মই যেনেকৈ ক'লোঁ যে জন্মৰ পৰা ষ্টাৰ্ট হয়, মানে প্ৰি কনচেপশ্যন পিৰিয়ড, যেতিয়া মাতৃগৰ্ভত বাচ্চা এটা থাকে, শিশু এটা থাকে, মানে ভ্ৰূণৰ পৰা আৰম্ভ কৰি প্ৰি কনচেপশ্যন পিৰিয়ডৰ পৰাই বাচ্চা এটাৰ বা শিশু এটাৰ ডেভেলপমেণ্ট ষ্টাৰ্ট হয় আৰু টিল ডেথলৈকে ডেভেলপমেণ্ট চলি থাকে। কোনোবা এটা পইণ্টতো হ'লেও ডেভেলপমেণ্টটো ৰখি নাযায়, কিবা নহয় কিবা এক্সপেক্টত, ফিজিকেলি হওক, ইম'শ্যনেলি হওক, ছ'চিয়েলি হওক, কালচাৰেল হওক, যিকোনো এটা এক্সপেক্টত হ'লেও ডেভেলপমেণ্ট হৈ থাকিব, ৰাইট। চ' পইণ্ট নম্বৰ 1টো বুজি পাইছে। পইণ্ট নম্বৰ 2, ৰেট অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ইজ নট ইউনিফৰ্ম। অ'কে, এতিয়া ডেভেলপমেণ্টটো সকলোৰে ব্যক্তিৰ মাজতে হ'ব, ৰাইট, জন্মৰ পৰা মৃত্যুলৈকে। কিন্তু ৰেট অফ ডেভেলপমেণ্ট যিটো আছে, প্ৰত্যেকটা ব্যক্তিৰ ৰেট অফ ডেভেলপমেণ্ট বা গ্ৰ'থটো ছেম নহ'ব, ৰাইট। মই যদি স্পীডত গ্ৰ' কৰিছোঁ, আপোনাৰ অলপ শ্ল' হ'ব পাৰে, বা আপুনি যিটো স্পীডত গ্ৰ' কৰিছে মই সেইটো স্পীডত গ্ৰ' নকৰিব পাৰোঁ, বা ডেভেলপমেণ্ট মোৰ সেইটো স্পীডত নহ'ব পাৰে। আপোনালোকে নিশ্চয় কৈ মিল গয়া চিনেমাটো দেখিছে। কৈ মিল গয়া চিনেমাটোত হৃত্বিক ৰোশনৰ যিটো ৰোল আছিলে, হৃত্বিক ৰোশন কিন্তু ইয়াৰ সম পৰ্যায়ৰ যিবিলাক ল'ৰা ছোৱালী আছিলে, সমবয়সীয়া ল'ৰা ছোৱালীৰ লগত কিন্তু একে নাছিলে। ইয়াৰ মেণ্টেল লেভেলটো বহুত বিল' আছিলে, সেইকাৰণে তলৰ বয়সৰ ল'ৰা ছোৱালীৰ লগত ই ঘূৰা ফুৰা কৰিছিল, ক্লাছত গৈছিল, বাৰে বাৰে ফেইল কৰিছিল, ৰাইট। গতিকে ডেভেলপমেণ্টটো ইয়াৰ সমনীয়াৰ লগত একে স্পীডত হোৱা নাছিলে। গতিকে ইয়াৰ পৰা আমি বুজি পাওঁ যে গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ যিটো ৰেট সেইটো সকলোৰে মাজত ইউনিফৰ্ম নহয়।
মানে কি কয় ইউনিফৰ্ম নহয়। অ'কে, ৰেটটো ইউনিফৰ্ম নহয়। আচ্ছা, 3 নম্বৰ পইণ্ট, ইউনিফৰ্মিটি অফ পেটাৰ্ণ। এতিয়া যদিও ৰেটটো ইউনিফৰ্ম নহয়, একে নহ'ব, কিন্তু চেম পেটাৰ্ণ ফ'ল' কৰিব। যদিও ৰেট অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ইজ নট ইউনিফৰ্ম, বাট সিহঁতে এটা নৰ্মেল পেটাৰ্ণ ফ'ল' কৰিব, একেই ধৰণৰ পেটাৰ্ণ ফ'ল' কৰিব ডেভেলপমেণ্ট বা গ্ৰ'থৰ ক্ষেত্ৰত। কেনেকৈ, আমি একটা এক্সাম্পলৰ সৈতে বুজি লওঁ। শিশু এটা প্ৰথমতে বহিব পৰা শিকে, তাৰপিছত ক্ৰল কৰা শিকে, তাৰপিছত থিয় হ'ব পৰা শিকে, আৰু লাষ্টত খোজকাঢ়িব পৰা শিকে। চ' এইটো যিটো পেটাৰ্ণ আছে, এইটো সকলো ল'ৰা ছোৱালীয়ে একেই পেটাৰ্ণটো ফ'ল' কৰে। প্ৰথমে বহিব শিকিব, তাৰপিছত ক্ৰল কৰা শিকিব, তাৰপিছত থিয় হোৱা শিকিব, আৰু লাষ্টত খোজকঢ়া শিকিব। এই পেটাৰ্ণটো কিন্তু সকলো ধৰণৰ চিলড্ৰেনে ফ'ল' কৰিব। কিন্তু সিহঁতৰ যিটো ৰেট অফ গ্ৰ'থ বা ৰেট অফ ডেভেলপমেণ্ট, সেইটো একে নহ'ব পাৰে। তাৰমানে এজন ল'ৰাই 2 বছৰত যদি খোজকাঢ়িব পৰা শিকিছে, তাৰ মানে এইটো নহয় যে আন এজন ল'ৰাই 2 বছৰতে খোজকঢ়া শিকিব। ইয়াৰ যিটো ৰেট অফ গ্ৰ'থ বা ডেভেলপমেণ্ট অলপ কম বেছি হ'ব পাৰে। কিজানি সেইজন ল'ৰাই 1.5 বছৰতে শিকিব পাৰিব, বা 2.5 বছৰো লাগিব পাৰে, বা 3 বছৰ লাগিব পাৰে। চ' যিটো ৰেট অফ গ্ৰ'থ সেইটো ডিফাৰেণ্ট, কিন্তু পেটাৰ্ণটো ছেম, যি পেটাৰ্ণত সকলোৱে ডেভেলপমেণ্টটো কৰিব, ৰাইট। এতিয়া আহিছোঁ পইণ্ট নম্বৰ 4, ডেভেলপমেণ্ট প্ৰচিডছ ফ্ৰম জেনেৰেল টু স্পেচিফিক ৰেছপন্স। এতিয়া জেনেৰেল ৰেছপন্স আৰু স্পেচিফিক ৰেছপন্স সম্পৰ্কে বুজিব লাগিব, ৰাইট। আপুনি যদি শিশু এটাৰ একেবাৰে ধৰক 6 মহীয়া বাচ্চা এটাৰ হাতত এটা কলম দিয়ে আৰু কলমটো ধৰিব দিয়ে, চাব ল'ৰাজনে বা শিশুটোৱে কলমটো ধৰিব নোৱাৰিব। আপুনি পালমত দিব, হাতৰ তলুৱাত দিব কলমটো, তেনেকৈ থাকিব। যেতিয়ালৈকে আপুনি হাতৰ আঙুলিকেইটা ভাঁজ কৰাই নিদিব, তেতিয়ালৈকে আঙুলিৰে সি ভাঁজ কৰি ধৰিব নোৱাৰিব। তাৰমানে ইয়াৰ হাতৰ ডেভেলপমেণ্ট, তলুৱাৰ ডেভেলপমেণ্টটো হৈছে বা গ্ৰ'থটো হৈছে, কিন্তু ইয়াৰ আঙুলিৰ ডেভেলপমেণ্ট বা আঙুলিবিলাকৰ গ্ৰ'থ বা ডেভেলপমেণ্টটো হোৱা নাই। তাৰমানে আঙুলিবিলাক হৈছে স্পেচিফিক পাৰ্ট, ৰাইট, আৰু তলুৱাটো হৈছে, হাত হৈছে জেনেৰেল পাৰ্ট। গতিকে জেনেৰেল বডি পাৰ্টছবিলাক আগত ডেভেলপ হ'ব, জেনেৰেলৰ পৰা স্পেচিফিক লৈ যাব। প্ৰথমতে জেনেৰেল পাৰ্টবিলাক ডেভেলপ হ'ব, তাৰপিছত স্পেচিফিক যিবিলাক পাৰ্ট বা অংগ প্ৰত্যংগ আছে সেইবিলাক ডেভেলপ হ'ব। বুজি পাইছে? নেক্সট পইণ্ট নম্বৰ 5, প্ৰিন্সিপল অফ ইণ্টাৰ ৰিলেশ্যন। এতিয়া ডেভেলপমেণ্টটো যিটো আছে এটা আনটোৰ লগত জড়িত। তাৰমানে আপোনাৰ ডেভেলপমেণ্টৰ বিভিন্ন এক্সপেক্ট আছে, ফিজিকেল, মেণ্টেল, ইম'চনেল, ছ'চিয়েল, কালচাৰেল, চাইক'লজিকেল, এই গোটেইখিনি এটা আনটোৰ লগত জড়িত। ধৰি লওক এজন এটা শিশুৰ ফিজিকেলি ডেভেলপমেণ্ট যিটো আছে, ফিজিকেলি গ্ৰ'থটো যিটো আছে, সেইটো বহুত ভালকৈ গ্ৰ' কৰিছে ফিজিকেল এক্সপেক্টত। তেন্তে তেওঁৰ যিটো কগনিটিভ এবিলিটি বা কগনিটিভ ডেভেলপমেণ্ট, সেইটো কিন্তু ইয়াৰ ভাল হ'ব। তাৰপিছত কগনিটিভ এবিলিটি যদি ভাল হয়, তেন্তে ইয়াৰ অট'মেটিকেলি ইম'চনেলি বা ছ'চিয়েলি তেওঁ ভালকৈ ভাবিব পৰা হ'ব, জানিব পৰা হ'ব, ইম'চনেলি ষ্টেবল হ'ব, ছ'চিয়েলি এক্টিভ হ'ব। ছ'চিয়েলি এক্টিভ হোৱাৰ লগে লগে কালচাৰেল বেকগ্ৰাউণ্ডটো ইয়াৰ ভাল হ'ব, কালচাৰেলি ইয়াৰ ডেভেলপমেণ্ট যিটো আছে সেইটো ছাইড ভাল হ'ব। গতিকে এটা ছাইডৰ লগত আনটো ছাইড কিন্তু একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। চ' ডেভেলপমেণ্ট ইজ এ ইণ্টাৰ ৰিলেটেড পাৰ্চপেক্টিভ। চ' ডেভেলপমেণ্ট বা গ্ৰ'থৰ ক্ষেত্ৰত ইণ্টাৰ ৰিলেশ্যনটো ফ'ল' কৰিব। নেক্সট পইণ্ট নম্বৰ 6, ডেভেলপমেণ্ট ইজ প্ৰেডিক্টেবল। এতিয়া ডেভেলপমেণ্ট এজন বাচ্চাৰ কিমানখিনি ডেভেলপ হৈ আছে, কিমানখিনি হোৱা নাই, আমি কিন্তু প্ৰেডিক্ট কৰিব পাৰোঁ। আমি চাই ক'ব পাৰিম যে এইখিনি ডেভেলপমেণ্ট হৈছে, কিন্তু আৰু যদি এইখিনি হৈছে আৰু এইখিনি হোৱা নাই, তেন্তে ভৱিষ্যতত তেওঁ ইমানখিনিলৈকে ডেভেলপ কৰিব পাৰিব বা ইমানখিনিলৈকে গ্ৰ'থ হ'ব, তাৰ বেছি নহ'ব বা তাতকৈ কম থাকিব, আমি কিন্তু প্ৰেডিক্ট কৰিব পাৰিম, ৰাইট। অ'কে, এতিয়া আহিছোঁ পইণ্ট নম্বৰ 7। পইণ্ট নম্বৰ 7ত আছে ডেভেলপমেণ্ট ইজ স্পাইৰেল নট লিনিয়াৰ। এতিয়া ডেভেলপমেণ্টটো একেবাৰে চিধা নহয়। আপোনাৰ বডিৰ যিবিলাক ডেভেলপমেণ্ট হ'ব বা বাচ্চা এটাৰ বা শিশু এটাৰ যিমানখিনি ডেভেলপমেণ্ট বা গ্ৰ'থ হৈ থাকিব,
ডেভেলপমেণ্ট হ'ব সেইখিনি কিন্তু স্পাইৰাল হয়। অ'কে, স্পাইৰেল মানে এনেকৈ হ'ব, এটা চেণ্টাৰ পইণ্টৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ ঘূৰি থাকিব, ঠিক আছে, স্পাইৰেল হ'ব। ডেভেলপমেণ্ট কিন্তু একেবাৰে লিনিয়াৰ নহয়, একেবাৰে ষ্ট্ৰেট লাইনত নহ'ব, ঠিক আছে, এইখিনি বুজি পাইছে নিশ্চয়। এতিয়া পইণ্ট নম্বৰ 8, ডেভেলপমেণ্ট ইজ চেফালোকাৰ্ডাল এণ্ড প্ৰক্সিমা ডিষ্টাল। এতিয়া আমি দুটা শব্দ বুজিব লাগিব, ইয়াৰ পৰা কিন্তু আপোনাৰ কুৱেশ্যন আহে, চেফালোকাৰ্ডালৰ পৰা আহিব, নহ'লে প্ৰক্সিমা ডিষ্টালৰ পৰা আহিব, চিটেটত কুৱেশ্যন আহেই। গতিকে এইটো বুজি লওক, চেফালোকাৰ্ডাল মানে কি? চেফালোকাৰ্ডাল মানে হৈছে যে বাচ্চা এটাৰ, শিশু এটাৰ যিটো ডেভেলপমেণ্ট, সেইটো হেড টু আপোনাৰ ফিটলৈকে হয়। মানে প্ৰথমতে মগজুৰ বিকাশ হ'ব, মূৰৰ বিকাশ হ'ব, মগজুৰ বিকাশ হোৱাৰ লগে লগে মাথাৰ বিকাশ হ'ব, তাৰপিছত লাহে লাহে তলফালে হ'ব, তলফালে আহি ভৰিলৈকে ডেভেলপমেণ্ট হ'ব। চ' প্ৰথমতে হেডৰ বিকাশ হ'ব, একেবাৰে লাষ্টত ভৰিৰ বিকাশ হ'ব। চ' এইটো হৈছে চেফালোকাৰ্ডাল প্ৰিন্সিপল। এতিয়া প্ৰক্সিমা ডিষ্টাল মানে হৈছে কি, যে আপোনাৰ এটা পইণ্টত মানে চেণ্টাৰ পইণ্টত আপোনাৰ ডেভেলপমেণ্ট প্ৰথমতে হ'ব, এই চেণ্টাৰ পইণ্টৰ পৰা তাৰপিছত আপোনালোকৰ বাহিৰৰ যিবিলাক অংগ প্ৰত্যংগ আছে সেইবিলাক ডেভেলপমেণ্ট হ'ব। বুজি পাইছে? মানে এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰি বাহিৰলৈকে যাব। অ'কে, বাহিৰৰ যিটো আপোনাৰ অংগ প্ৰত্যংগ আছে সেইটো ডেভেলপমেণ্ট হ'ব। চ' এই দুটা শব্দ আপোনালোকে ভালকৈ জানি থ'ব লাগিব। চেফালোকাৰ্ডাল মানে আকৌ কৈ দিছোঁ, চেফালোকাৰ্ডাল মানে হৈছে হেড টু ফিট, ৰাইট, এইটো পেটাৰ্ণ ফ'ল' কৰিব। আৰু প্ৰক্সিমা ডিষ্টাল মানে চেণ্টাৰৰ পৰা আউটছাইড, মানে বাহিৰৰ অংগ প্ৰত্যংগ। ঠিক যেনেকৈ মই অলপ আগতে ক'লোঁ যে জেনেৰেল টু স্পেচিফিক, ঠিক তেনেকুৱা, ৰাইট। এতিয়া নেক্সট পইণ্ট নম্বৰ 9, ডেভেলপমেণ্ট ইজ ইনফ্লুৱেঞ্চড বাই বোথ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। এতিয়া হেৰিডিটি আৰু এনভাইৰনমেণ্ট এই দুয়োটাই ডেভেলপমেণ্টক ইনফ্লুৱেঞ্চ কৰে। অ'কে, ডেভেলপমেণ্ট অকল হেৰিডিটিৰ দ্বাৰা ইনফ্লুৱেঞ্চ নহয় বা অকল ইনভাইৰনমেণ্টৰ দ্বাৰা ইনফ্লুৱেঞ্চ নহয়, দুয়োটাৰে সমান গুৰুত্বপূৰ্ণ ভূমিকা আছে, ৰাইট। হেৰিডিটি মানে কি? আপুনি যিবিলাক আপোনাৰ ফ'ৰ ফাদাৰ বা পেৰেণ্টছৰ পৰা যিবিলাক ট্ৰেইটছ বা কেৰেক্টাৰিষ্টিক্স আপুনি কেৰি কৰি আনিব, যেনেকৈ আপোনাৰ হেয়াৰ কালাৰ, চুলিৰ কালাৰ হ'ব পাৰে, বা আপোনাৰ আই কালাৰ বা স্কিন কালাৰ, এইবিলাক কিন্তু হেৰিডিটেৰী ট্ৰেইট। এইবোৰ আপুনি ফ'ৰ ফাদাৰ বা আপোনাৰ তেনেকুৱা পেৰেণ্টছৰ পৰা আপুনি কেৰি কৰি আনিব পাৰে। চ' সেইখিনি হৈছে হেৰিডিটেৰী। চ' সেইবিলাকে আপোনাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ৰাইট। এতিয়া আপোনাৰ দেউতাৰ যদি হাইটটো কম থাকে, তেন্তে অট'মেটিকেলি দেখা যায় যে দেউতাৰ নিচিনা যিহেতু ল'ৰা হয়, গতিকে ল'ৰাটোৰ হাইটো কম হয়। চ' সেইটো ট্ৰেইট এটা। চ' দেউতাৰ পৰা যিটো ট্ৰেইট আহিছে, সেই ট্ৰেইটটো হেৰিডিটেৰী ট্ৰেইট, সেই ট্ৰেইটে ডেভেলপমেণ্টৰ ক্ষেত্ৰত শিশুটোক বা ল'ৰাটোক ইনফ্লুৱেঞ্চ কৰিছে। এতিয়া ইনভাইৰনমেণ্টে কেনেকৈ ইনফ্লুৱেঞ্চ কৰে? ধৰি লওক আপুনি এটা ইনভাইৰনমেণ্টৰ মাজত বসবাস কৰি আছে, আপোনাৰ যিটো ওচৰ চুবুৰীয়া আছে, যিটো ইনভাইৰনমেণ্টত আপুনি বসবাস কৰি আছে, সেই তাৰ আশে পাশে মানুহবিলাক কেনেকুৱা, আপোনাৰ লগত কেনেকৈ ইণ্টাৰেক্ট কৰে, আপুনি কি পৰিৱেশত ডাঙৰ হৈ আছে, তাৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ ডেভেলপমেণ্টটো হ'ব। ধৰক প'লাৰ ৰিজন আছে, যিবিলাক ঠাণ্ডা ৰিজন আছে, সেইবিলাকৰ যিটো পৰিৱেশ, তাত মানুহৰ যিটো ডেভেলপমেণ্ট আৰু আমাৰ এইটো ঠাইত যিটো পৰিৱেশ, ইয়াৰ এই দুটা জেগাৰ যদি ল'ৰা ছোৱালীক কম্পেয়াৰ কৰা যায়, দেখা যাব যে ডেভেলপমেণ্টটো বেলেগ বেলেগ ধৰণে হৈছে, ৰাইট। গতিকে আমি ক'ব পাৰোঁ যে ডেভেলপমেণ্ট ইজ ইনফ্লুৱেঞ্চ বাই বোথ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। অ'কে, এইটোৰ পৰা কিন্তু কুৱেশ্যন আহে, এটা আপোনালোকৰ কুৱেশ্যনটো দিব যে ডেভেলপমেণ্ট ইজ ইনফ্লুৱেঞ্চড বাই অপশ্যন নম্বৰ 1 হেৰিডিটি দিব, অপশ্যন 2 দিব এনভাইৰনমেণ্ট, অপশ্যন 3 দিব বোথ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, অপশ্যন 4 দিব নান অফ দিছ। চ' আপোনালোকে বোথ হেৰিডিটি এণ্ড এনভাইৰনমেণ্টটো ছিলেক্ট কৰিব লাগিব। অ'কে, আশা কৰিছোঁ এইখিনি বুজিছে। নেক্সট পইণ্ট নম্বৰ 10, 10 নম্বৰত কৈছে যে প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, যিটো মই অলপ আগতেও অলপ আপোনালোকক আভাস দিছোঁ যে প্ৰত্যেকটো ইণ্ডিভিজুৱেল ডিফাৰেণ্ট হয়নে? প্ৰত্যেকটো ইণ্ডিভিজুৱেল ডিফাৰেণ্ট, এজনে আনজনৰ লগত নিমিলে, ৰাইট। কিয় নিমিলে? কাৰণ কিছুমান হেৰিডিটিৰ প্ৰব্লেম থাকিব, হেৰিডিটিৰ ইনফ্লুৱেঞ্চ থাকিব, কিছুমান ইনভাইৰনমেণ্টেল ইনফ্লুৱেঞ্চ থাকিব,
চ' সেইবিলাকে কেনেকৈ ইনফ্লুৱেঞ্চ কৰিছে সেই ওপৰত ভিত্তি কৰি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ হোৱাটো দেখা যায় ৰাইট ফৰ এক্সাম্পল মই যিটো কৈ মিলকে চিনেমাৰ কাহিনীটো ক'লোঁ আপোনালোকক তাতে হৃতিক ৰোশনৰ কিন্তু যিটো পৰিস্থিতি যিটো ছিটুৱেশ্যন আছিলে তেওঁৰ মেণ্টেল লেভেলটো একেবাৰে কমকৈ ডেভেলপ হৈছিল সমনীয়াৰ লগত কিন্তু একে হোৱা নাছিল গতিকে তাৰ পৰাও আমি গম পাওঁ যে ব্যক্তি এজনৰ দুজন ব্যক্তিৰ মাজত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চটো আছে মানে এজন ব্যক্তি আনজনৰ পৰা ডিফাৰেণ্ট অ'কে নাও লাষ্ট পইণ্টটো হৈছে প্ৰিন্সিপল অফ মেচুৰেশ্যন এণ্ড লাৰ্ণিং এতিয়া ডেভেলপমেণ্টটোৱে আমাক মেচুৰেশ্যন আনি দিব ৰাইট আকৌ এই মেচুৰেশ্যনটো লাৰ্ণিঙৰ লগত ওতঃপ্ৰোতভাৱে জড়িত যিমান আপুনি মেচিয়ৰ হ'ব ডেভেলপমেণ্টটো যিমানখিনি আপোনাক মেচিয়ৰ বনাব সিমান আপোনাৰ লাৰ্ণিং এক্টিভ হ'ব ৰাইট গতিকে প্ৰিন্সিপল অফ মেচুৰেশ্যন এণ্ড লাৰ্ণিংটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত সেইটো মানি চলে ৰাইট আশা কৰিছোঁ আপোনালোকে কনচেপ্টখিনি বুজি পাইছে চ' আজি ভিডিঅ'টোত ইমানেই আলোচনা কৰিলোঁ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল বাটনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পায় আৰু আজি ইমানতে বিদায় ল'বলৈ সময় হৈছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'